প্ৰেমৰ প্ৰকৃত সংজ্ঞা ভিন্নজনৰ বাবে ভিন্ন ভিন্ন হ'ব পাৰে, কিন্তু আজি যাৰ প্ৰেমৰ কথা ক'বলৈ গৈ আছোঁ তেওঁৰ প্ৰেমত তেওঁ নিজেই সংজ্ঞাবিহীন। নাম সমীৰণ। সকলোবোৰ ওচৰত থকাৰ পাছতো যেন একোৱেই নাই কাষত। পায়ো হেৰুৱাৰ বেদনাত নীৰৱে চটফটাই থকা ক্লান্ত প্ৰেমিকাও। ছোৱালীৰ জীৱন মানে ত্যাগ। জীয়ৰীৰ পৰা বোৱাৰীলৈ, বোৱাৰীৰ পৰা মাতৃলৈ, আৰু মাতৃৰ পৰা শাহু হোৱালৈ গোটেই সময়ছোৱা ত্যাগ নামৰ পথটোৰ অৱসান হয়। এখেতৰ নাম হিয়া। হিয়াই সাক্ষী বহন কৰে এক অনাকাংক্ষিত ত্যাগৰ কথা। কাক ক'ব, কোনে শুনিব? সকলোবোৰ যেন একযোগ হৈ সমীৰণ, ইমান দিনৰ মূৰত, তাকো ইমান ৰাতিপুৱাই? কিবা ডিষ্টাৰ্ব হ'ল নেকি? নাই ডিষ্টাৰ্ব কিয় হ'ব? ভালে আছা? আই এম ডুইং ৱেল। তোমাৰ কোৱা? ময়ো আছোঁ আৰু। ইমান ৰাতিপুৱাই ফোন কৰিলা যে? একচুৱেলি মই ঘৰত যাব ওলাইছিলোঁ, বাট আজি বোলে 3 ঘণ্টা ট্ৰেইন লেট আছে। চ' হোৱাট? মানে মই এতিয়া নাৰেংগী ষ্টেচনতে আছোঁ। তোমাৰতো ঘৰ ইয়াৰ ওচৰতে হয়। চ' ইফ ইউ ডোণ্ট মাইণ্ড, মই তোমাৰ ঘৰত 3 ঘণ্টাৰ কাৰণে টাইম স্পেণ্ড কৰিব পাৰিম নেকি? ৱাই নট? বাট মই যে ঘৰত অকলে আছোঁ। হাজবেণ্ড প্ৰেছ কনফাৰেঞ্চৰ কাৰণে কালি দিল্লী ওলাই গ'ল। চ' এই অৱস্থাত তুমি মোৰ ঘৰত আহিলে কথাটো ভাল নহ'ব নেকি? মানে তুমি বুজিছা ন? অ' চ' চৰি, মই কথাটো জনাই নাছিলোঁ। হ'ব দিয়া, মই ইয়াতে মেনেজ কৰি ল'ম। অ'কে বাই। মই সমীৰণক আহিব নিদি বেয়াই কৰিলোঁ নেকি? হেল্ল'। তুমি আহিব পাৰা, কোনো টেনশ্যন নাই। কিন্তু পাৰিবা বুলি কৈছোঁ নে? সমীৰণ, হা? আহা। বহা। তুমি বহা, মই চাহ লৈ আহোঁ। অ'কে। লোৱা। থেংকছ। সেইফালে ৰুমত তুমি ৰেষ্ট কৰি ল'ব পাৰিবা, আৰু চিধাই কিটচেন। ফ্ৰিজত ফ্ৰুটছ আছে, তুমি খাই ল'ব পাৰিবা। অ'কে, কিন্তু তুমি ক'লৈ যোৱা? মই ডেইলি মৰ্ণিং চাইকেলিং কৰোঁ, চ' ৱাও, গুড। ইফ ইউ ডোণ্ট মাইণ্ড, আই ৱানা গ' উইথ ইউ। মানে মোৰো হেবিট আছে। কিন্তু মোৰ তাত চাইকেল যে এখনে আছে। একো নাই, তুমি চাইক্লিং কৰিবা, মই ৰানিং। ষ্টাৰ্ট কৰোঁ।
ব'লা মই থৈ আহোঁ মই ফাৰ্ষ্ট হ'লোঁ মই ভাবিছিলোঁ তোমাক হৰুৱাই দিম বুলি অঁ নহয় ভাবিছিলোঁ জিকাই দিম বুলি মানিছোঁ কিন্তু তুমি মিল্খা সিঙতছেও কম নহয় मैं बोला ही था ना मैं बोलता कम करता ज़्यादा हूँ बिकॉज आई एम समीरन হ'ব থোৱা তোমাৰ উস্তাদি ভাগৰ লগা নাই নেকি তোমাৰ সঁচা কওঁনে মিছা সঁচা কোৱা আকৌ তোমাৰ লগত থাকিলে ভাগৰ নালাগে ব'লা অঁ সেইটো চোৱা না কি হয় বাই 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 তুমি সদায় এনেকুৱা কৰা চৰি অ'কে বাই 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 ঐ কি হ'ল কিয় ৰখিলা কি চাইছা নাই একো নাই গম পাইছোঁ দিয়া কি চাইছা চাইকেলৰ পৰা পৰা দাগটো এতিয়াও আছে ভাগৰ লগা নাইনে তোমাৰ সঁচা কওঁনে মিছা মিছা বহুত ভাগৰ লাগিছে ঐ সমীৰণ আৰে হিয়া ৰখাই থোৱা গাড়ীখন তুমি দেখা নাই নেকি ভৰি দুখ পাইছোঁ আংকেল তুমি ভৰি দুখ পাইছা কোনো কথা নাই ঠিক আছে উঠা এই ৰখাই থোৱা গাড়ীখনত তুমি কেনেকৈ খুন্দা মাৰিলা হা দেখিলানে নাই তুমি মোৰ হেডলাইট ভাঙি গ'ল এতিয়া আংকেল দেখাই নাপালোঁ কি কৰিম সেইকাৰণে লাগি গ'ল আংকেল খুৰা আপোনাৰ পইচা মই দিম কিন্তু আমাক প্লিজ হেল্প কৰক ঠিক আছে তোমালোকক Please, বাৰু খুৰা। মই ঘৰত গৈ থৈ আহিম কিন্তু মোৰ গাড়ীৰ খৰচটো দিব লাগিব আংকেল মই ষ্টুডেণ্ট হয় ঠিক আছে নে হা ষ্টুডেণ্ট হয় ঠিক আছে ষ্টুডেণ্ট হয় তোমাক ঘৰত থৈ আহিম আমাক প্লিজ কিন্তু হেল্প মোৰ কৰক গাড়ীৰ খৰচটো দিব লাগিব দেই দিম ব'লা ব'লা ব'লক ব'লক ভালকৈ ধৰা ব'লা আংকেল ভালকে ধৰক বহুত দুখ পাইছোঁ চাবা চাবা ইয়াতে বহা একো নহয় বহা অঁ এতিয়া কথা হ'ল কি মই ল'ৰাজনক গতাই দিলোঁ মোক পইচাটো গুগল পে' কৰি পঠাই দিবা দেই অঁ আংকল আপোনাক মই গুগল পে' কৰি দি অঁ দিম ঠিক আছে থেংক ঠিক ইউ আছে হিয়া বহুত দুখ পাইছোঁ বহুত দুখ পালা চাওঁ চাই চিতি চাইকেল চলাব নোৱাৰা এতিয়া ডাঙৰ কিবা এটা হ'লে তুমি যেন পচোৱা ৰং খানিলা শুকুলা মেঘৰ যেন তুমি বৰষু ৰং খানিলা আৰু ক'ত দুখ পাইছা চাওঁ ইয়াত অ' মা এই সমীৰণ আমি একেলগে টিউশ্যন কৰোঁ বাটত চাইকেলৰ পৰা পৰিলে চ' মই ঘৰলৈ লৈ আনিছোঁ
এইখন এতিয়াও আছে তোমাৰ লগত? কিয় নাথাকিব? এইখনে মোক জীৱনত বহুত কিবা কিবি দিছে। মোৰ পৰা আকৌ বহুত কিবা কিবিয়ে লৈ গ'ল। মানে নাই। আচ্ছা, এতিয়া ভালকৈ বজাব পৰা হ'লানে? কিয় নোৱাৰিম? মোৰ গুৰু কোন আছিল? বাহ। অ' মা, ই সমীৰণ চিনি পাইছানে? আমাৰ বাটত যে পৰিছিলে। অঁ হয় নেকি? অ' মা জানা এটা কথা, ইনো বহুত ভাল গীটাৰ বজায়। আজিৰ পৰা বোলে সি মোক গীটাৰ বজোৱা শিকাব। অঁ ভালে দে। হিয়া, কালিৰ পৰাতো আমাৰ এক্সাম আছে, চ' এক্সামৰ পিছতে তোমাক শিকাওঁ নেকি? ঠিকে কৈছে সমীৰণ, আগতে তোমালোকে এক্সামৰ প্ৰিপেৰেশ্যন কৰা, তাৰ পাছত যিমান গীটাৰ শিকা শিকি থাকিবা। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় বাগৰা উলাহত মই আপোন পাহৰা কত সাজু উঠে তোমাক দেখিলে কিনো নজনাকে কাষৰলৈ আহিলে জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা ৱাও হিয়া, কিমান ধুনীয়া লাগিছে চোৱা। আহা। অবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা আকাশে দিয়ে এটা তোমাক ছাৰপ্ৰাইজ দিব পাৰিম। তুমি দেখোন চিৰিয়াছ হৈ গ'লা। হিয়াই গীটাৰ বজাব শিকি গ'ল। চ' হেক, মোৰ গুৰু দক্ষিণা? গুৰু দক্ষিণা? য়েছ, বিকজ মই শিকাইছোঁ। দিয়া গুৰু দক্ষিণা। অ'কে, গুৰু দক্ষিণা দিম। প্ৰথমতে তুমি চকু মুদা। চকু মুদিম? অ'কে, দিয়া। ধৰুৱা এতিয়া মেলা। হে হে, ৱাও, ইমান ধুনীয়া গিফ্ট। থেংক ইউ ছ' মাছ। আচ্ছা, অকল এইটো দিলেই নহ'ব, মাজে মাজে মোৰ ক্লাছৰ নোটবিলাকো লিখি দিব লাগিব, বুজিলানে? যাহ, এলেহুৱা গৰবাৰ। মই জানো তাক নোটছ লিখি নিদিওঁহে। বাৰু ঠিক আছে, তুমি ঈশ্বৰৰ পাৰদৰ্শিতাত সন্তুষ্ট হৈ মোক কি দিবা? ঠিক আছে, তুমিও চকু মুদা। অ'কে, মুদা। ৱাও, ছ' নাইচ। ভাল লাগিছেনে? য়েছ।
লাগিলে মোৰ ৰিজাল্ট বেয়া হওক তথাপিও সমীৰণৰ ৰিজাল্ট ভাল কৰি দিয়া ভগৱান তুমি তাক কৃপা কৰা প্ৰভু হে ভগৱান হিয়াৰ যে এক্সাম ভাল কৰি দিয়া আজিলৈকে মই তোমাৰ ওচৰত একো বিচৰা নাই আজি প্ৰথম কিবা এটা বিচাৰিছোঁ প্লিজ ভগৱান হিয়াৰ আশা পূৰণ কৰি দিয়া আজি প্ৰে কৰি ভাল লাগিলে ন কি প্ৰাৰ্থনা কৰিলা ভগৱানৰ ওচৰত কৰা প্ৰাৰ্থনা মানুহৰ আগত ক'ব নাপায় যদি কেতিয়াবা এনেকুৱা কথা হয় যিটো তুমি কাকো ক'ব নোৱাৰা আৰু ভগৱানেও তোমাক কৃপা নকৰে তেতিয়া তুমি কি কৰিবা কি কৰিম সেই দান পাত্ৰটো দেখিছা অঁ তাত ভগৱানলৈ এখন দীঘল চিঠি লিখি সেই দান পাত্ৰটোত পেলাই থৈ যাম যেতিয়া এপ্ৰুভেল আহিব কি যে নহয় তুমি সেইবোৰ বাদ দিয়া এটা চেলফি লওঁ অ'কে সমীৰণ তুমি গা ধুই লোৱা মৰ্ণিং ৰানিং কৰি আহিছা মই ব্ৰেকফাষ্ট ৰেডি কৰোঁ দেৰি কৰিলে তোমাৰে ট্ৰেইন মিছ হৈ যাব মই তোমাক বহুত দিনৰ পৰা এটা কথা কম বুলি ভাবি আছিলোঁ একচুৱেলি আই ফেল ইন লাভ উইথ ইউ তোমাক মই ভাল পাই পেলাইছোঁ এক মুহূৰ্ত তোমাক নেদেখাকৈ থাকিব নোৱাৰোঁ তুমি মোক ভাল পোৱা নে নোপোৱা মই নাজানো কিন্তু মই তোমাক কিমান ভাল পাওঁ সেইটো মই তোমাক শব্দৰেও বুজাব নোৱাৰোঁ আই লাভ ইউ হিয়া আই লাভ ইউ ছ' মাছ তোমাৰ মনৰ বাঞ্ছা পূৰণ হওক বাবা এইবোৰ মূলত কি হৈ থৈছে আজি মই তাইৰ ঘৰত গৈ পেলাই সকলো মনৰ কথা কৈ দিম নাই ইমান জলদি কৰাটো ভাল নহ'ব এটা কাম কৰিম কাইলৈ যাম তাই ভাল পোৱা এটা চকলেট লৈ যাম আৰু ভয় কৰি থাকিলে নহ'ব খালি যি হ'লেও মই তাইক মনৰ কথা কমেই যি হৈ দেখা যাব সমীৰণ হয় তোমাক মই মাতিম বুলি ভাবিছিলোঁহে তুমি আহিলা ভালে হ'ল হয় নেকি আণ্টি কিবা ভাল খবৰ তেনেকুৱাই দিয়া কি খবৰ আণ্টি হিয়াৰ খবৰ হিয়াৰ খবৰ তাইতো মোক একো কোৱা নাই আচলতে হিয়াৰ কাৰণে এজন ভাল ল'ৰা আহিছে ভাল বিজনেছ এটা আছে ল'ৰাজনে হিয়াক নিজেই পচন্দ কৰিছে আমাৰ নিচিনা মানুহৰ কাৰণে তেনেকুৱা এজন ল'ৰা পোৱাটো সহজ নহয় তাৰ দেউতাকো নাই সৰু ল'ৰাটো লাহে লাহে ডাঙৰ হৈ আহিছে দেউতাকৰ পেঞ্চন কেইটাৰেও ঘৰখন নচলা হৈছে গতিকে মই ভাবিছোঁ HSটো কমপ্লিট হ'লেই তাৰ বিয়াখনকে পাতি দিওঁ নেকি
নাই নাই কিয়নো বেয়া পাওঁ মান্তি ইমান এটা ভাল খবৰ পিছে পিছে তাই মান্তি হৈছে নাই কিয় মান্তি নহ'ব দেউতাক নোহোৱা দিনৰ পৰা তাই মোৰ কথা মতে চলি আহিছে তাই মোৰ কোনো কথাই পেলোৱা নাই গতিকে মোৰ পচন্দই তাইৰ পচন্দ তেন্তে ঠিক আছে দিয়ক তাইৰ বিয়াত খুব এনজয় কৰিম মই ইমান এটা ভাল খবৰ আৰু তাইতো মোক নিজে ক'ব পাৰিলে হয় বাৰু ঠিক আছে আণ্টি মই এতিয়া গৈ থাকোঁ যোৱাই নে হয় তাইক লগ নকৰা নহয় আণ্টি তাৰ মানে মোৰ ঘৰত চিলিণ্ডাৰ ল'ব লগা আছিল দেউতাও ঘৰত নাই মই গৈ নাপালে মায়ে ভাত বনাবলৈ ৰখি থাকিব আহোঁ দিয়ক পিছত লগ পাম আণ্টি কিয়া পঢ়িছা চাহকাপ খাই লোৱা অঁ শুনাচোন সমীৰণ আহিছিল নহয় আহিছিলে অঁ। মোকচোন লগে নকৰিলে নাই তাহাঁতৰ বোলে চিলিণ্ডাৰ শেষ হ'ল অঁ সি চাৰিআলিৰ পৰা চিলিণ্ডাৰ নিবলৈ আহিছিলে মোকে লগ কৰি লৰালৰিকৈ গুচি গ'ল তাক তুমি এইবোৰ কথা কৈছিলা নেকি অঁ ক'লো সি বৰ ভাল পাইছে কি সি ভাল পাইছে অঁ কিয় তোৰ সি বেষ্ট ফ্ৰেণ্ড নহয় তোৰ ভাল হ'লে সি ভাল পাব অঁ আৰু শুনচোন তোৰ বিয়াত বোলে সি বৰ ফূৰ্তি কৰিব দে থাক তই মই ভাত বনাওঁ হা সি সি মোৰ বিয়াত এনজয় কৰিব আচলতে মইহে তাক ভাল পাই আছিলোঁ সি মোক ইমান দিনে বেষ্ট ফ্ৰেণ্ড বুলিয়ে ভাবি থাকিলে নাই মই একোৱেই নকওঁ তাক মই ভাল পাওঁ বুলি ক'লে সি মোক ভুল বুজিব আৰু আৰু আমাৰ ফ্ৰেণ্ডশ্বিপটোও বেয়া হৈ যাব সি মোক ফ্ৰেণ্ড বুলি ভাবে ময়ো ফ্ৰেণ্ড হৈয়ে থাকিম তাক মই কেতিয়াও জানিব নিদিওঁ যে মই তাক ভাল পাইছিলোঁ অকল ময়ে তাক ভাল পালোঁ কিন্তু কিন্তু মোৰ ভাল পোৱা চাগে সি বুজিয়ে নাপালে সেইবাবে চাগে সি মোক সদায় তাৰ বেষ্ট ফ্ৰেণ্ড বুলিয়ে ভাবি থাকিলে আকৌ বোলে সি মোৰ বিয়াত ডান্স কৰিব ঠিকে আছে বাৰু হ'ব ময়ো তাৰ অবিহনে গোটেই জীৱনটো পাৰ কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ মৰমবোৰ সদায় এনেদৰে বুকুত সাঁচি ৰাখিম আৰু সদায় এনেকৈ ভাল পাই যাম ভাল লাগিল ন আজিৰ দিনটো আৰু ইয়াত আহি থাকিব লাগিব দেই মোৰ এই জেগা টুকুৰাত আহি বৰ ভাল লাগে দেই ঐ শুনা না কিবা খাই লওঁ নেকি যোৱা খাই লোৱা হেৰি যি লাগে লৈ লোৱা মই গাড়ীখন ঘূৰাই অঁ ঠিক আছে আণ্টি চিপছ চানা আৰু পানী দিব
থেংক ইউ এইটো লওক ভালপোৱা শব্দটোৰ লগত পৰিচয় হোৱাৰ পৰাই এজনী ছোৱালীৰ লগতে মোৰ সম্বন্ধ গঢ় লৈ উঠিছিল। সম্বন্ধটোৰ নাম কি আছিল মই সেইটোও নাজানো, কিন্তু লাহে লাহে মোৰ এই ভাল লগাখিনি ভালপোৱালৈ পৰিৱৰ্তন হৈছে। তাই অবিহনে মই নিজকে কোনোবাখিনিত আধৰুৱা যেন অনুভৱ কৰা হৈছোঁ। সেই যে মোৰ চাইকেলৰ এক্সিডেণ্টটো হৈছিল, পিছত তাইক ইয়াৰ দেখি মোৰ এনে লাগিছিল যে তেনেকুৱা এক্সিডেণ্ট মোৰ সদায় হওক। মই তাই এই জীৱন যাত্ৰাৰ সহযাত্ৰী হ'ব বিচাৰোঁ ভগৱান। যিখিনি কথা বহুবাৰ ক'বলৈ ওলায়ো তাইৰ ওচৰত মই কঁপি উঠোঁ। মই সিয়াক বৰ ভাল পাওঁ, বহুত বেছি ভাল পাওঁ ভগৱান। তাই হাঁহিলে মোৰো হাঁহিব মন যায়, আৰু কান্দিলেও ময়ো গোপনে উচুপি উঠোঁ। তাইক মোক পৰা আঁতৰাই নিদিবা ভগৱান। আই লাভ হিয়া, আই নিড হিয়া, আই ৱান্ট হিয়া, অনলি হিয়া। বিস্কিট লোৱা কাৰোবাৰ লগত ৰিলেশ্যনত আছা নাই, কাৰোবাক ভাল পোৱা নেপাওঁ। ইমান ডাঙৰ হলাহি এতিয়ালৈ কাকো ভাল লগাই নাই নে তোমাৰ কাৰোবাক ভাল লাগিলে যে নিজৰ হ'ব লাগিব ক'ৰবাত লিখা আছে। আচ্ছা, সেইবোৰ বাদ দিয়া, তোমাৰ সংসাৰৰ কথা কোৱা, কেনে চলি আছে? ভালেই চলি আছে দিয়া, কেৱল এখেতৰ অলপ সময়ৰ অভাৱ। ভালে থাকিবা। ভগৱানলৈ চিঠি লিখিছানে নাই? লিখিলোঁ, ৰিপ্লাইও পালোঁ। হিয়া, মোৰ ট্ৰেইনৰ টাইম হৈছে, মই যাব লাগিব। ময়ো যাম, তোমাক আগবঢ়াই থৈ আহিম। মই ৰেডি হৈ আহোঁ। ঠিক আছে। তুমি আৰু ৰৈ থাকিব নালাগে, তুমি যোৱা গৈ যোৱা।
ট্ৰেইনখন আহি পোৱাত আৰু কমেও 2 মিনিট লাগিব। 2 মিনিট থাকি দিওঁ। থাকি ভাল লাগিছে। কিয় ভাল লাগিছে? বহুত দিনৰ মূৰত লগ পাইছোঁ যে। ভয়াতুৰ কৰবাৰ এনে ল'ৰা হৈ জন্ম পাইছা। যেতিয়া যিবোৰ কথা ক'ব লাগে তেতিয়া তুমি নকোৱা সেইবোৰ। সেইদিনা তুমি মাক লগ কৰি যোৱাৰ দিনা মই ভাবিছিলোঁ তুমি তোমাৰ মনৰ কথা ক'ব আহিছিলা। নাই, তুমিতো মোক বিয়াৰ শুভেচ্ছাহে দিব আহিছিলা। হাত জোৰ কৰিছোঁ তোমাক, মোক আৰু কেতিয়াও লগ নকৰিবা। এনেকৈ লগ পাই থাকিলে হয়তো মই মোৰ সেন্দুৰখিনিৰ মৰ্যাদা ৰাখিব নোৱাৰিম। প্লিজ মোৰ ওচৰত আৰু কোনো দিন নাহিবা। আঁতৰি যোৱা। হ'ব দিয়া, আৰু কোনোদিনে তোমাৰ আগত দেখা নিদিওঁ। এতিয়া তোমাৰ ৰাস্তাও বেলেগ আৰু মোৰ ৰাস্তাও বেলেগ। তোমাৰ বাটেৰে তুমি যোৱাগৈ আৰু মোৰ বাটেৰে মই যামগৈ। আৰু কেতিয়াবা যদি কোইনচিডেণ্টলি তোমাক লগো পাই যাওঁ, তেনেকৈ নেদেখা ভাও জুৰি অহা বাটেৰে উভতি যাম দিয়া। মোৰ ট্ৰেইন আহিল। ভালে থাকিবা। গুড বাই।